কবিতাৰ শিৰোনাম এগৰাকী ধাত্ৰীৰ কথাৰে। কথা বাস্তৱ জোনাক। আবৃত্তি নৱনীতা বৰা। আপোনাৰ মনত আছেনে মোক? আপোনাৰ গৰ্ভজাত সন্তানটো প্ৰসৱ হোৱাৰ লগে লগে মই যে দুহাতেৰে সাৱটি চিলড্ৰেন ৱাৰ্ডৰ 12 নং কোঠালৈ আলফুলি লৈ গৈছিলোঁ। অপেক্ষাৰে ৰৈ আছিল আপুনি বাৰাণ্ডাৰ এচুকত ভাল খবৰটো শুনিবলৈ। মই যে আপোনাক কৈছিলোঁ মিচিকিয়া হাঁহিৰে মিঠাই আনি চাহ খুৱাওঁ। মাক হ'ল এজনী ধুনীয়া ছোৱালীৰ। আপুনিও মিচিকিয়া হাঁহিৰে সন্মতি দিছিল। একেই পৰিৱেশত এগৰাকী মহিলা প্ৰসৱ বেদনাত তেওঁ চট ফটাই আছিল। তেওঁৰ মুখখনলৈ চাইছিলোঁ, এক আশাৰ ৰেঙনি বিৰিঙিছিল। অচেতন অৱস্থাত প্ৰসৱ কৰাৰ ঠিক পিছতেই মই তেওঁক কৈছিলোঁ, ক্ষমা কৰিব, আমি বেবীটো বচাব নোৱাৰিলোঁ। তেওঁ সমস্ত জোৰেৰে এটা বিকট উকি মাৰিছিল। সকলো কোঠাতে হৈচৈ হৈছিল। সকলোৰে দুচকু সেমেকি উঠিছিল। কেতিয়াবা আমিবোৰ কাৰোবাৰ অনিশ্চিত মৃত্যুৰ কাৰণ ভুল হয় অজানিতে। কাৰোবাৰ জীৱনক নাশ কৰি পেলাওঁ। কেতিয়াবা বিপৰীত অপ্ৰাণ চেষ্টা কৰোঁ জীৱন দিবলৈ। সফলতাত সকলোৰে মুখত হাঁহি এটি বিৰিঙে, অথবা দুখত মুখ হয় কোনোবা। আমাৰ ওপৰতেই জীৱনৰ নিৰ্ভৰতা। আমিবোৰ মৃত্যুৰ দুৱাৰ দলিৰ চাবি কাঠি, তথাপিও নাজানো নিজৰ মৃত্যুৰ ঠিকনা। আমি ধাত্ৰী, আমি মাতৃ। সেয়েহে বুজাব নালাগে আমাক মাতৃৰ মমতা, মাতৃৰ উদাৰতা। সেয়েহে কেতিয়াবা মিছাতেই জাপি দিয়া অপযশ আৰু দুখবোৰে খুন্দিয়াই যায় বুকুত। দিনক ৰাতি কৰি, ৰাতিক দিন কৰি আমি কাম কৰোঁ আপোনাৰ জীৱনৰ বাবে। তাৰ কৃতজ্ঞতা নোখোজো কাহানিও, কিন্তু সন্মান কৰিবলৈ শিকক। আমিও কাৰোবাৰ মাতৃ, কাৰোবাৰ ভগ্নী।